এখন মেখেলা কৰিম বুলি এয়া আনি লৈছোঁ। ফুলৰ লেচ, আঠা, ফুলৰ কাষে কাষে দিবলৈ 3D আৰু পাতখিনি কৰিবলৈ আপোনাৰ এয়া এংকৰ বুলি আৰু লগতে এখন কেঁচি। চাওঁচোন কৰি কেনেকুৱা হয়। সম্পূৰ্ণ হ'লে আপোনালোকক এই মেখেলাখনৰ ৰূপ দেখুৱাম। যদি পচন্দ হয় তেতিয়াহ'লে মই মোৰ কণ্টেক্ট নম্বৰ দি দিম আৰু সেই নম্বৰত মোৰ লগত যোগাযোগ কৰিব পাৰিব। এইবিলাক এটা এটা